हेलो बंधुসকল স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য ভিডিও লৈ আজি আপোনালোকক এইটো ভিডিও দেখুৱাম আপোনালোকে যদি আয়ুষ্মান কাৰ্ড এপ্লাই কৰিছিল সেই আয়ুষ্মান কাৰ্ড এপ্লাই কৰাৰ পিছত আপোনালোকে এতিয়ালৈকে পোৱা নাই আপোনালোকে কেনেকৈ অনলাইনৰ মাধ্যমেৰে বা অনলাইনৰ যোগেদি আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকৰ আয়ুষ্মান কাৰ্ড এতিয়ালৈকে পোষ্ট অফিচত বা আশা কৰ্মীসকলৰ হাতত অহা নাই তেন্তে আপোনালোকে কি কৰিব এইটো ভিডিও দেখুৱাম আপোনালোকে চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ব্রাউজার ওপেন কৰি আপোনালোকে কি কৰিব ইয়াত বেনিফিশিয়াৰী NSA gov আপোনালোকে ইয়াত টাইপ কৰিব মই আপোনালোকক দেখুৱাই আছো বেনিফিশিয়াৰী NSA gov আপোনালোকে ইয়াত সাৰ্চ বাৰত টাইপ কৰি কি কৰিব ইয়াত আপোনালোকে এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পিছত প্ৰথম যিটো লিংকটো আছে আপোনালোকে নেশনাল হেলথ অথৰিটি ইয়াত আছে আপোনালোকে কি কৰিব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে দেখিছে ইয়াত আপোনালোকে লগইন এছ আছে ইয়াত বেনিফিশিয়াৰী আৰু অপাৰেটৰ আপোনালোকে কি কৰিব বেনিফিশিয়াৰী ৰাখিব আৰু ইয়াত সিলেক্ট কৰি লব বেনিফিশিয়াৰী বুলি ইয়াত সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে মোবাইল নম্বৰ ইয়াত এন্টাৰ কৰিব লাগিব সো আপোনালোকক দেখুৱাই আছে আপোনালোকে চাই থাকিব মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ভেৰিফাই বুলি আছে ভেৰিফাইত ক্লিক কৰিব ভেৰিফাই হৈ গল বৰ্তমান মোবাইলত ওটিপি আহিব আপোনালোকে ওটিপিটো ইয়াত এন্টাৰ কৰিব আপোনালোকক দেখুৱাই আছো আপোনাৰ মোবাইলত ওটিপি যাব ইয়াত ওটিপি ফিল কৰি আপোনালোকে কি কৰিব ইয়াত ক্যাপচাটো সম্পূৰ্ণ সঠিকভাৱে টাইপ কৰিব ইয়াত আপোনালোকে ক্যাপচাটো সঠিকভাৱে ইয়াত এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ষ্টেট সিলেক্ট কৰিব আপোনাৰ কি হয় বৰ্তমান যেহেতু আসাম মই ইয়াত আসাম সিলেক্ট কৰিছো এটো স্কিমটো সিলেক্ট কৰি লব আপোনালোকে NFSA আৰু আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব কি হয় আপোনালোকৰ ডিস্ট্ৰিক্ট কি হয় আপোনালোকে সিলেক্ট কৰিব আৰু ইয়াত ফ্যামিলি আইডি আপোনালোকে ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ফ্যামিলি আইডি ইয়াত আপোনালোকে টাইপ কৰিব ফ্যামিলি আইডি টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ফ্যামিলি আইডি টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত সাৰ্চ বক্সটো ইয়াত আছে চাওক আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব চাওক ইয়াত আয়ুষ্মান কাৰ্ড আপোনালোকে কি কৰিব এতিয়া এপ্ৰুভ হৈছে ইয়া দেখিছে আপোনালোকে এতিয়া আপোনালোকে কি কৰিব লাগিব ডাউনলোড কৰিবলৈ হলে আপোনালোকে এই ডাউনলোড কাৰ্ড বুলি আছে আপোনালোকে ইয়াত আপোনালোকে ডাউনলোডত ক্লিক কৰিব ডাউনলোডত ক্লিক কৰিব পিছত আপোনাৰ মোবাইলত ওটিপি যাব ভেৰিফাই কৰিবলৈ কাৰণে আপোনালোকে কি কৰিব টিক দিব টিক দিয়াৰ পিছত আপোনালোকে কি কৰিব এলাও আছে এলাউত ক্লিক কৰিব এলাউত ক্লিক কৰাৰ পিছত আপোনালোকে আধাৰ ওটিপি আছে আপোনালোকে সিলেক্ট কৰি ল'ব ওটিপি আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ দিয়া আছে সেইটো মোবাইল নাম্বাৰত ওটিপি যাব আপোনাৰ পিছত আপোনালোকে সেই ওটিপিটো কি কৰিব ইয়াত আপোনালোকে এন্টাৰ কৰি দিব ওটিপি টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত অথেন্টিকেট আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ চাওক এয়া আপোনালোকে কি কৰিব ইয়াত টিক কৰিব কোনটো আপোনালোকে ডাউনলোড কৰে সেটা আপোনালোকে টিক কৰি কি কৰিব ইয়াত আপোনালোকে ডাউনলোড অপচনত ক্লিক কৰিব চাওক আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াত ক্লিক কৰি আপোনালোকে কি কৰিব ডাউনলোড কৰিব পাৰিব এনেকৈ ডাউনলোড কৰি ল'ব আপোনালোকে কি কৰিব ডাউনলোড অপচনত ক্লিক কৰিব ডাউনলোড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাউনলোড হৈ গল চাওক আপোনালোকক দেখুৱাই আছো এয়া দেখিছে আপোনালোকে এনেকৈ আপোনালোকে ঘৰত বহি আপোনালোকে নিজৰ আয়ুষ্মান কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব ভিডিওটো যদি চাই ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটি মানে ধন্যবাদ